মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ আমাৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ বহুতে আমাক সুধি আছিলা যে ইভিএছৰ সিলেবাসখন লাগে, কেৱল ইংলিছতে নহয় অসমীয়াটো আমাক লাগে। ঠিক আছে, কাৰণ অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ সংখ্যা যেহেতু বহুত বেছি হয়, আমাৰ এপত ক্লাছ কৰি থকা ষ্টুডেণ্টৰ সংখ্যাও যেহেতু আছামিজ মিডিয়ামৰ বেছি হয়, গতিকে তোমালোকৰ কাৰণে মই অসমীয়াটো ধুনীয়াকৈ লিখি আনিছো যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। কাৰণ বহুতো পেৰেণ্টছে ভয় কৰি আছে যে ইভিএছৰ যিটো সিলেবাস আছে, সিলেবাসটো নতুনকৈ এড কৰাইছে, গতিকে তেওঁলোকৰ কৈ আছে যে আমাৰ ভয় লাগি আছে যে চিটটো পাবনে নাই, কাৰণ নতুন এটা সিলেবাস, কিতাপতো যিহেতু কিতাপৰ আগতে কিনিছে, কিতাপতো ইয়াৰ বিষয়ে একো নাই, কুৱেশ্যন নাই, গতিকে কোনো চিন্তা কৰিব নালাগে। কি কি আহে আমি প্ৰথমতে চাই লওঁ, যিহেতু আমি ডেইলি ভিডিঅ' আপলোড কৰি থাকিমেই। যিসকলে ক্লাছ কৰিছা তোমালোকেতো এপত পাই যাবা, যিসকলে ক্লাছ কৰা নাই তোমালোকৰ কাৰণেও আমি বহুতখিনি ভিডিঅ' তোমালোকৰ কাৰণে এই চেনেলটোত তোমালোকৰ বাবে আপলোড কৰি থাকিম। চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থবা। চোৱা, ইভিএছ সিলেবাস ইংলিছ আৰু আছামিজ দুটাতে লিখি দিছো। চোৱা, প্ৰথমতে চোৱা 1 নম্বৰত দা নেচাৰেল ওয়াৰ্ল্ড। ঠিক আছে, চোৱা ইংলিছৰ খিনি চোৱা, ইংলিছ মিডিয়ামৰ খিনি যিসকল আছে তোমালোকে চোৱা, তোমালোকে কি কি চাব লাগিব? ট্ৰান্সপৰ্টেশন চাব লাগিব, ৰিভাৰ্ছ চাব লাগিব, মাউন্টেইনছ চাব লাগিব, প্লান্টছ এণ্ড এনিমেলছ অন লেণ্ড এণ্ড ৱাটাৰ, নেচাৰেল ডিজাষ্টাৰৰ বিষয়ে চাব লাগিব, টাইপছ অফ হাউচেছ, শেল্টাৰ্ছ, লগতে ওয়াটাৰ সাইকেল এক্সেট্ৰাৰ বিষয়ে তোমালোকে চাব লাগিব। এতিয়া চোৱা, অসমীয়া মিডিয়ামৰ কি কি চাব লাগিব? পৰিবহন। পৰিবহন বুলি ক'লে কি কি চাব লাগিব? চোৱা, যেনে পথ পৰিবহন, হয়নে? জল পৰিবহন। ঠিক আছে, পথ পৰিবহনৰ বিষয়ে চাব লাগিব, জল পৰিবহনৰ বিষয়ে চাব লাগিব। এনেকে যিকেইটা আমাৰ পৰিবহন ব্যৱস্থা আছে, পৰিবহন ব্যৱস্থা কেইটাৰ বিষয়ে আমি ধুনীয়াকৈ চাব লাগিব। আৰু তোমালোকে চিন্তা কৰিব নালাগে, বহুত বেছি টান কুৱেশ্যন তোমালোকৰ পৰীক্ষাত নাহে। লগতে তোমালোকে পৰিবহন বুলি ক'লে যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে সেইবিলাকৰ বিষয়ে তোমালোকে অলপমান চাব লাগিব। অৰ্থাৎ বেছিক যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি তোমালোকে ধুনীয়াকৈ চাবই লাগিব। ঠিক আছে, পৰিবহন বুলি ক'লে সেইখিনিৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব পাৰে। ঠিক আছে, নদী। নদী বুলি ক'লে চোৱা, নদী বুলি ক'লে যিহেতু চোৱা আমাৰ যিখন মূল নদী আছে, অসমৰ দুখন প্ৰধান নদী কি হয়? ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী, হয়নে? ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিষয়ে তোমালোকে চাব লাগিব, বা ব্ৰহ্মপুত্ৰ নদী গৈ ক'ত মিলিত হৈছে, ব্ৰহ্মপুত্ৰ নদী কোনখন ঠাইৰ পৰা উৎপত্তি হৈছে, এইবিলাক তোমালোকে ধুনীয়াকৈ চাব লাগিব। ঠিক আছে, কোনো চিন্তা কৰিব নালাগে, আমি দি দিম তোমালোক গোটেইখিনি। ঠিক আছে, চোৱা নেক্সট পৰ্বত। ঠিক আছে, পৰ্বতখিনি যেনে হিমালয় পৰ্বতৰ বিষয়ে বা যিকেইখন পৰ্বত আছে পৰ্বতখিনিৰ বিষয়ে আমি বেছিক যিখিনি আছে সেইখিনি ধুনীয়াকৈ চাবলৈ লাগিব। নেক্সট স্থল আৰু জলচৰ উদ্ভিদ আৰু জীৱ-জন্তু। ঠিক আছে, স্থল আৰু জলচৰ উদ্ভিদ। ঠিক আছে, স্থল মানে মাটিত যিবিলাক উদ্ভিদ হয়, গছ গছনি হয়, ঠিক আছে, সেইবিলাক বিষয়ে চাব লাগিব। ঠিক আছে, ইয়াৰ ইম্পৰ্টেণ্ট খিনি। ঠিক আছে, নেক্সট চোৱা জীৱ-জন্তু। ঠিক আছে, চলচৰ জীৱ, উভয়চৰ জীৱ। ঠিক আছে, চলচৰ জীৱ, উভয়চৰ জীৱ। ঠিক আছে, জলচৰ জীৱ জানাইতো নহয় তোমালোকে কিতাপতো পাইছা। বিশেষকৈ তোমালোকে চোৱা ক্লাছ 4, 5, 6 যিবিলাক কিতাপ আছে বা 7ৰ কিতাপ আছে, ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন বিলাক আহিব। গতিকে চোৱা, তোমাৰ কি কৈছিল? স্থল আৰু জলচৰ উদ্ভিদ আৰু জীৱ-জন্তুৰ বিষয়ে চাব লাগিব। ঠিক আছে, স্থল আৰু জলচৰ উদ্ভিদ বুলি ক'লে গমেই পোৱা তোমালোকে। আৰু কি চাব লাগিব? জীৱ-জন্তুৰ বিষয়ে, যেনে স্থলচৰ জীৱত। এনেকে আমাক কুৱেশ্যনটো দিব পাৰে যে ভেকুলী স্থলচৰ, জলচৰ নে উভয়চৰ, নে এটাও নহয়, এনেকে আমাক কুৱেশ্যনটো দিব পাৰে। ঠিক আছে, এতিয়া চোৱা ভেকুলী কিহত থাকে? ভেকুলী পানীতো থাকিব পাৰে, মাটিতো থাকিব পাৰে, হয়নে? গতিকে কি হ'ব? উভয়চৰ হ'ব। এনেকুৱা ধৰণে আনসাৰ বিলাক তোমালোকে উলিয়াবলৈ লাগিব। গতিকে প্ৰেক্টিচ কৰিবৰ কাৰণে আমি কুৱেশ্যন বিলাক দি দিম, কোনো চিন্তা কৰিব নালাগে। নেক্সট প্ৰাকৃতিক দুৰ্যোগ। প্ৰাকৃতিক দুৰ্যোগৰ চাব লাগে, যেনে ভূমিকম্প প্ৰাকৃতিক দুৰ্যোগ হয়। ঠিক আছে, গৰাখহনীয়া। ঠিক আছে, এনেকুৱা এইবিলাক কি হয়? প্ৰাকৃতিক দুৰ্যোগ। ঠিক আছে, আৰু কি কি হ'ব পাৰে? চোৱা, প্ৰাকৃতিক দুৰ্যোগ, ভূমিকম্প, গৰাখহনীয়া, বানপানী। হয়নে? প্ৰাকৃতিক দুৰ্যোগ মানে কি? প্ৰকৃতিৰ পৰা হোৱা দুৰ্যোগ। ঠিক আছে, প্ৰকৃতিৰ পৰা হোৱা দুৰ্যোগ। ঠিক আছে, প্ৰাকৃতিক দুৰ্যোগৰ ৰিলেটেড যিমানখিনি কুৱেশ্যন আহিব পাৰে গোটেইবিলাক তোমালোকে চাব লাগিব। একেবাৰে বেছিক খিনি, অৰ্থাৎ একেবাৰে ইজি খিনি চাব লাগিব। ঠিক আছে, নেক্সট চোৱা, ঘৰ কি দিয়া আছিলে তোমালোকে চাব পৰা। নেক্সট ইয়াৰে পিছত কি দিয়া আছে তোমালোকে চোৱা, ইয়াৰে পিছত দিয়া আছিলে আমাক যে টাইপছ অফ হাউচেছ, শেল্টাৰ্ছ। ঠিক আছে, এইবিলাকৰ প্ৰকাৰবিলাক ধুনীয়াকৈ চাব লাগিব। ইয়াত তোমালোকে এনেকৈ ক'লে ধুনীয়াকৈ বুজি নাপাবা, তোমাক মই পিছত বুজাই দিম। তাৰপিছত ৱাটাৰ চাইকেল, এই যিটো জলচক্ৰ আছে, জলচক্ৰৰ বিষয়েও চাব লাগিব। যেনে ধৰা একদম চিম্পুলকৈ যদি ক'বলৈ যাওঁ, কোনবিলাকৰ বিষয়ে চাব লাগিব? এই যে বৰষুণ যে হয়, বৰষুণ কেনেকে হয়? ঠিক আছে, এই বৰষুণ হোৱাৰ ফলত যিখিনি পানী আমাৰ পৃথিৱীত পৰে, সেই পানীখিনি আকৌ কি হয়? ভাৱ হৈ, অৰ্থাৎ ৰ'দ দিলে কি হয়? ভাৱ হৈ আকৌ যায়। গতিকে এই যিটো জলচক্ৰ, ঠিক আছে, এই জলচক্ৰৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ আহিব। গতিকে কোনো চিন্তা কৰিব নালাগে, মই বাৰে বাৰে কৈ আছো, কাৰণ বহুতে পেৰেণ্টছে ভয় কৰি আছিলে। ঠিক আছে, লগতে বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক জনাইছিলে যে আমাৰ ভয় লাগি আছে, এটা পৰীক্ষা কি হ'ব? 4-5 মাহ সময় হাতত আছে, গতিকে ইভিএছৰ আমাক নতুনকৈ এড কৰাই দিছে। ঠিক আছে, গতিকে কোনো চিন্তা কৰিব নালাগে, একেবাৰে ইজি আহিব। ঠিক আছে, নেক্সট আহা, দা হিউমেন বডিৰ কি কি চাব লাগিব তোমালোকে চোৱা। ইংলিছ মিডিয়ামৰ কথা তোমালোকে চোৱা, ফুড এণ্ড নিউট্ৰিয়েন্টছৰ বিষয়ে চাব লাগিব, হাইজিন এণ্ড ক্লিননেছ,
নেক্সট সুপাৰ সেন্সেছ, বেসিক নলেজ অফ ইন্টাৰনেল সিস্টেমস, বেসিক নলেজ অফ ইন্টাৰনেল সিস্টেম বুলি ক'লে আমাৰ যে ডাইজেষ্টিভ সিস্টেম আছে ঠিক আছে, সাৰ্কুলেটৰী, ৰেসপিৰেটৰী এটসেট্ৰা এৰ বিষয়ে আমি চাবলৈ লাগিব। অসমীয়া মিডিয়ামৰখিনি তোমালোকে চোৱা, খাদ্য আৰু পুষ্টিৰ বিষয়ে চাব লাগিব ঠিক আছে, ফুড এণ্ড নিউট্ৰিয়েন্টছ অৰ্থাৎ কোনবোৰ খাদ্যৰ পৰা আমি কি কোনটো খাদ্য খালে কি ভিটামিন পাও ঠিক আছে, আমলখিত কি ভিটামিন থাকে তেনেকে এটা কোৱেশ্চন দিলে ঠিক আছে। গতিকে খাদ্য আৰু পুষ্টি ৰিলেটেড যিকোনো কোৱেশ্চন দিব পাৰে, যেনে সুষম আহাৰ বুলি ক'লে আমি কোনখিনি আহাৰ সুষম আহাৰ বুলি কওঁ, বা কি খালে কি হয়, এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিব ঠিক আছে। নেক্সট হোৱা স্বাস্থ্য বৃদ্ধি আৰু পৰিচ্ছন্নতা ঠিক আছে, চোৱা হাইজিন এণ্ড ক্লিননেছৰ ৰিলেটেড কোৱেশ্চন আহিব, পৰিষ্কাৰ পৰিচ্ছন্নতা, যেনে আমাৰ চাৰিওফালটো পৰিষ্কাৰ কৰি ৰাখিব লাগে, ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে, বা পানী জমা হ'ব দিব নালাগে, এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকৰ হয়তো দিব পাৰে। নেক্সট হোৱা বিশেষ ইন্দ্ৰিয়সমূহ ঠিক আছে, বিশেষ ইন্দ্ৰিয়সমূহ চাব লাগিব, লগতে দেহৰ যিবিলাক আভ্যন্তৰীণ তন্ত্ৰ আছে, যেনে আমাৰ যে পাচন তন্ত্ৰ আছে, সেই পাচন তন্ত্ৰৰ বিষয়ে চাব লাগিব ঠিক আছে। নেক্সট ৰক্ত সঞ্চালন তন্ত্ৰ, শ্বাস প্ৰশ্বাস তন্ত্ৰ আদি বিলাকৰ যিবিলাক মৌলিক জ্ঞান, একেবাৰে বেসিক যিখিনি হয় ঠিক আছে, বেসিক খিনি তোমালোকে চাবলে লাগিব। গতিকে সিলেবাস যদি ভয় খাব নালাগে, একেবাৰে ইজি আহিব, কাৰণ সিলেবাসটো তোমালোক নতুনকৈ দিছে, গতিকে কুৱেশ্চন পেপাৰ যেতিয়া কাটিব বহুত টানকৈ নিদিয়ে, একেবাৰে ইজি কুৱেশ্চন দিব তোমালোক ঠিক আছে। কেৱল তোমালোকে ধুনীয়াকে আমাৰ চেনেলটো যদি ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি থবা, লগতে আমাৰ সৈতে যদি ক্লাছ কৰিব বিচৰা এই নাম্বাৰটো তোমালোকে এটা মেছেজ কৰিবা 9954174571 ঠিক আছে। এই নাম্বাৰটো তোমালোকে লিখি লোৱা, এটা মেছেজ কৰিবা, অনলি 2000 ত তোমালোকৰ গোটেইটো কোৰ্স আমি কভাৰ কৰি দিম। এতিয়া নেক্সট আমি সায়েন্স ইন ডেইলি লাইফৰ ৰিলেটেড কি কোৱেশ্চন আহিব পাৰে, সায়েন্স ইন ডেইলি লাইফ চোৱা, ফুড প্ৰিজাৰ্ভেশ্যনৰ চাব লাগিব, ওয়াটাৰ এণ্ড এয়াৰ পলিউশ্যন চাব লাগিব, কনজাৰভেশ্যন অফ ওয়াটাৰ এণ্ড সইল এটসেট্ৰা। আৰু মই তোমালোক গ্যাৰান্টি দি কৈছো, তোমালোকে পৰীক্ষা দি আহি আমাক কবা যে ইয়াৰ পৰা এইখিনিৰ পৰা ঠিক আছে, সায়েন্স ইন ডেইলি লাইফৰ পৰা তোমালোকৰ বেছিকৈ কোৱেশ্চন দিব, তোমালোকে হয়নে নহয় তোমালোকে পৰীক্ষা দি আহি আমাক কবা ঠিক আছে। তোমালোকে ভিডিওটো সেভ কৰি উঠাব পৰা। চোৱা কি চাব লাগিব, খাদ্য সংৰক্ষণৰ বিষয়ে চাব লাগিব, ফুড প্ৰিজাৰ্ভেশ্যন, যেনে খাদ্য সংৰক্ষণ মানে চোৱা, খাদ্য সংৰক্ষণ বুলি ক'লে আমি কোনবোৰক বুজো চোৱা, যেনে ধৰা আম ঠিক আছে, আমটো আমি এটা সময়তহে পাওঁ হয়নে, এটা সময়ৰ পিছত আমি খাবলৈ নাপাওঁ ঠিক আছে, কাৰণ আম কি হয়, এটা বতৰৰ ফল হয় ঠিক আছে। গতিকে আমটোক যদি আমি কি কৰিব পাৰো, আচাৰ বনাই, আমটো কি কৰিব পাৰো, আচাৰ বনাই আমি বছৰৰ যিকোনো সময়তে খাব পাৰো, অৰ্থাৎ আচাৰ বনোৱাৰ ফলত কি হয়, আমটো বহুদিনে ভালে থাকিল। এতিয়া এই আচাৰখিনি বনাওতে তাত কি দিয়া হল, কিয় ভালে থাকিল, বা কিহৰ কি নিদিলে বেয়া হ'ব পাৰে, এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকৰ আহিব পাৰে ঠিক আছে। খাদ্য সংৰক্ষণ ঠিক আছে, যেনে ধৰা আমি চেনি দি পেলাই বা নিমখ দি পেলাই বহুতো বস্তু আমি বহুদিনলৈ ভালে ৰাখিবলৈ পাৰো, গতিকে খাদ্য সংৰক্ষণৰ ৰিলেটেড তেনেকুৱা কোৱেশ্চন তোমালোকৰ আহিব, আমি বুজাই দিম পিছতো ঠিক আছে। নেক্সট চোৱা, পানী আৰু বায়ু প্ৰদূষণ। পানী প্ৰদূষণ বিভিন্ন ধৰণে হ'ব পাৰে, যেনে ধৰা অসমৰ প্ৰধান খাদ্য, মানুহৰ প্ৰধান খাদ্য কি হয়, ভাত হয়নে, অসমৰ মানুহে বেছিকে কি হয়, খেতি বাতি কৰিয়ে তেওঁলোকে জীৱন নিৰ্বাহ কৰে। গতিকে এই পানী আৰু বায়ু প্ৰদূষণ কি কাৰণ হ'ব পাৰে, যেনে পানী প্ৰদূষণ, খেতিত যদি ৰাসায়নিক সাৰ দিয়া হয় হয়নে, সেই ৰাসায়নিক সাৰ দিলে কি হয়, পানীখিনি প্ৰদূষণ হয়, বা সেই পানীত যদি কল কাৰখানাৰ পৰা যিবিলাক বৰ্জিত দ্ৰব্য আছে, বৰ্জিত দ্ৰব্যবিলাক যদি পানীত পেলোৱা হয় ঠিক আছে, বা কেমিকেল বিলাক পানীত পেলোৱা হয়, বা যিকোনো বস্তু ধৰা যেনে ধৰা প্লাষ্টিক হওক আদিবোৰ যদি পেলোৱা হয়, এইবিলাক তাৰ ফলত কি হয়, পানী প্ৰদূষণ হয়। একেধৰণে বায়ু প্ৰদূষণ, গাড়ী মটৰৰ পৰা ওলোৱা ধোৱাৰ ফলত কি হয়, বায়ু প্ৰদূষণ হয়, কল কাৰখানাৰ পৰা ওলোৱা ধোৱাৰ ফলত বায়ু প্ৰদূষণ হয়। এই এনেকুৱা ধৰণৰ কুৱেশ্চন বিলাক আহিব, পানী আৰু বায়ু প্ৰদূষণৰ ৰিলেটেড কুৱেশ্চন তোমালোকৰ আহিব। নেক্সট চোৱা, পানী আৰু মাটিৰ সংৰক্ষণ আদিৰ বিষয়ে চাব লাগিব ঠিক আছে, পানী আৰু মাটিৰ সংৰক্ষণ ঠিক আছে, পানী আৰু মাটিৰ সংৰক্ষণৰ বিষয়েও তোমালোকে চাব লাগে। এতিয়া তোমালোকে ভাবিব পাৰে যে মাটিৰ সংৰক্ষণ আমি কেনেকৈ কৰিব পাৰো হয়নে, চোৱা মাটিৰ সংৰক্ষণ মানে কি বুজাইছে, মাটি সংৰক্ষণ মানে যেনে গছ গছনি যদি আমি ৰুই থৈ দিওঁ, গছ গছনি কি কৰে, মাটিক বা কি কৰে, খামুচ মাৰি ধৰি থাকে, অৰ্থাৎ কি কৰে, মাটিখিনি কি কৰে, বৈ যোৱাৰ পৰা ৰক্ষা কৰে ঠিক আছে। গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্চন তোমালোকৰ আহিব। ইয়াত মই তোমালোকৰ চোৱা কেইটামান কুৱেশ্চনো লগতে এইখিনিও চাব লাগিব। চোৱা সোশ্যাল সাৰাউণ্ডিংছৰ কি চাব লাগিব, চোৱা superlatives of India, next states and capitals, next national symbols or বিষয়ে চাব লাগিব, different landscapes or বিষয়ে চাব লাগিব, festival, seasons, forest, crops, clothes and fibers etc. তোমালোকে আদিবোৰ চাবলৈ লাগিব ঠিক আছে। গতিকে চোৱা আজিৰ পৰা কি কৰিব লাগিব, তোমালোকে আগতে যদি ধৰা 3-4 ঘণ্টা পঢ়িছিলে, এতিয়া আৰু 1 ঘণ্টা তোমালোকে বা 1.5 ঘণ্টা সময় বেছিকৈ পঢ়িবলৈ লাগিব ঠিক আছে, নবোদয় এক্সামৰ কাৰণে। চোৱা ভাৰতৰ বিশেষ বৈশিষ্ট্যৰ বিষয়ে চাব লাগিব, superlatives of India। নেক্সট ওয়ান স্টেটস এন্ড ক্যাপিটাল, স্টেট এন্ড ক্যাপিটালৰ এটা কোৱেশ্চন আহিব, তোমালোকে নোট কৰি লোৱা। ৰাজ্য আৰু ৰাজধানীৰ এটা কোৱেশ্চন আহিব, আৰু অসমৰে আহিব, যেনে চোৱা অসমৰ ৰাজধানী কি হয়, বা তোমালোকক এনেকে দিব
যে অৰুণাচলৰ ৰাজধানী কি হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন দিব, মণিপুৰৰ ৰাজধানী কি হয়, এনেকুৱা ধৰণৰ তোমালোকৰ কুৱেশ্যন বিলাক অলপ বনাই দিব, ঠিক আছে। নেক্সট চোৱা, নেশ্যনেল চিম্বলছৰ বিষয়ে চাব লাগিব, আমাৰ যিবিলাক জাতীয় প্ৰতীক আছে, ঠিক আছে, নেশ্যনেল চিম্বলছ যিবিলাক আছে, ঠিক আছে, যেনে আমাৰ এশিঙীয়া গড়ৰ ৰিলেটেড কুৱেশ্যন তোমালোকক দিব পাৰে, ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক তোমালোকে চাব লাগিব। নেক্সট, বিভিন্ন ভূ প্ৰাকৃতিক পৰিৱেশৰ ৰিলেটেড চাব লাগিব, ঠিক আছে, বিভিন্ন ভূ প্ৰাকৃতিক পৰিৱেশ। তাৰপিছত আমাৰ যিবিলাক ফেষ্টিভেল, আমি যিবিলাক উৎসৱ আমি পালন কৰো, ঠিক আছে, যেনে যিবিলাক আমাৰ উৎসৱ আছে, যেনে ধৰা আমি হোলী পালন কৰো বা যিবিলাক উৎসৱ আছে, এই উৎসৱৰ ৰিলেটেড কুৱেশ্যন তোমালোকক দিব পাৰে, ঠিক আছে। নেক্সট আমি কি চাব লাগিব, ছিজনছ অৰ্থাৎ ঋতু, ঠিক আছে, ঋতুবিলাক চাব লাগিব, ঋতু কেইটা, কি কি, এনেকৈ দিব পাৰে যে ঋতু কিমানটা, চিম্পল কুৱেশ্যন দিব পাৰে, ঋতু কিমানটা, তোমালোকৰ অপচন থাকিব 5টা, 4টা, 3টা, 8টা, কোনটো কাৰেক্ট দিব লাগিব, যিটো কাৰেক্ট হ'ব, ঠিক আছে। ঋতু কেইটা, 6টা। কি কি যদি সোধে, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত, কি কি নুসুধে, তথাপিও তলত দিয়া সময়ৰ ঋতু কোনটো, এনেকে 4টা তোমালোক দিব, ঠিক আছে। তাৰ ভিতৰত এটা তোমালোক ভুল কৰি দিব, গতিকে যিটো কাৰেক্ট হয় সেইটো তোমালোকে বিচাৰি উলিয়াব লাগিব। নেক্সট, বনাঞ্চল, ঠিক আছে, বনাঞ্চলৰ বিষয়ে চাব লাগিব, ফৰেষ্টৰ ৰিলেটেড যিকোনো কুৱেশ্যন দিব পাৰে। ক্ৰপছ, ঠিক আছে, শস্য ৰিলেটেড দিব পাৰে, যেনে অসমৰ প্ৰধান শস্য কি, সেইটো কুৱেশ্যন দিলে অসমৰ প্ৰধান শস্য কি, এনেকে দি পেলাই দিলে যে ধান দিলে, মাকৈ দিলে, এনেকুৱা ধৰণে 4টা অপচন দি দিলে, ঠিক আছে। কাৰেক্ট যিটো হয়, যেনে অসমৰ প্ৰধান শস্য কি হয়, অসমৰ মানুহৰ অৰ্থাৎ অসমৰ মানুহে বেছিকৈ কিহৰ খেতি কৰে, তেনেকৈ কুৱেশ্যন দিব পাৰে, তেতিয়াহ'লে কি হ'ব, ধান হ'ব, ঠিক আছে। নেক্সট চোৱা, ক্লথছ, পোচাক। এতিয়া পোচাক আৰু ক্লথছ বুলি ক'লে যেনে বড়ো মানুহখিনিয়ে কেনেকুৱা ধৰণৰ পোচাক পৰিধান কৰে, ঠিক আছে, আৰু অসমত যিবিলাক জাতি জনগোষ্ঠী আছে, এই জাতি জনগোষ্ঠীসমূহে কেনেকুৱা ধৰণৰ পোচাক বিলাক পৰিধান কৰে, ইয়াৰ ৰিলেটেড তোমালোকৰ কুৱেশ্যন আহিব, ঠিক আছে। নেক্সট চোৱা, ফাইবাৰ্ছ বুলি ক'লে এতিয়া আহৰ ৰিলেটেড কেনেকুৱা কুৱেশ্যন আহিব পাৰে চোৱা, যেনে প্ৰাকৃতিক কোনবোৰ, তেনে তোমালোকক দিলে যে তলত দিয়া কেইটাৰ ভিতৰত কোনটো প্ৰাকৃতিক বা কোনটো সাংশ্লেষিক, এনেকে কুৱেশ্যন তোমালোকক বনাই দিব পাৰে। গতিকে ইয়াৰ কাৰণে তোমালোকে জানিব লাগিব যে প্ৰাকৃতিক কোনবিলাক, সাংশ্লেষিক কোনবিলাক, বা আহৰ ৰিলেটেড যিকোনো কুৱেশ্যন তোমালোকক দিব পাৰে। গতিকে তোমালোকে ধুনীয়াকে, যিহেতু তোমালোকে এইখিনি বিষয়ে আগতে জনা নাছিলে বা পঢ়া নাই, তোমালোকে কালিৰ পৰা ধুনীয়াকে পঢ়িবলৈ লাগিব, ঠিক আছে। যদি অনলাইন ক্লাছত জইন কৰিব বিচৰা, এই নাম্বাৰটো তোমালোকে লিখি লোৱা, এই নাম্বাৰটো তোমালোকে আমাক হোৱাটছএপত মেছেজ কৰি সুধিব পাৰিবা, ঠিক আছে। নাম্বাৰটো তোমালোকে নোট কৰি লোৱা, আৰু যিসকলে অনলাইন ক্লাছ কৰি আছা, অহাকালিৰ পৰা তোমালোকৰ বাবে EVS-ৰ গোটেইবিলাক ভিডিঅ' আমি ডেইলি এটাকৈ আপলোড কৰি দিবলৈ চেষ্টা কৰিম, ঠিক আছে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা, ভিডিঅ'টো লাইক কৰি দিবা, লগতে কিবা যদি ডাউট আছে আমাক সুধিবা, আমি তোমালোকৰ কুৱেশ্যন বিলাকৰ আনসাৰ দিবলৈ চেষ্টা কৰিম। হোৱাটছএপত মেছেজ কৰি সুধিব পাৰিবা, তলত কমেন্ট সেকশন আছে, কমেন্ট সেকশনতো তোমালোকে ইয়াৰ বিষয়ে আমাক সুধিবলৈ পাৰিবা। আৰু যদি ভিডিঅ'টো আপত চাই আছা, লাইভ চেট বুলি আহিব, তাত ক্লিক কৰি তাত তোমালোকে মেছেজ কৰি আমাক কুৱেশ্যন বিলাক সুধিবলৈ নাপাহৰিবা, ঠিক আছে।